সমষ্টি অসমৰ সকলো লোকসভা সমষ্টিত আমি এটা সিৰিজ অফ আমি গণসমাবেশ আৰু সাংগঠনিক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে যোৱা দিনকেইটাত ওদালগুৰি বিধানসভা সমষ্টিৰ বুথ সমিতিসমূহ শক্তিশালী কৰাৰ পাছত আজি আমি এখন সমাবেশত সকলো মিলিত হ'লোঁ আৰু ৰাইজে উৎসাহ উদ্দীপনাৰে ইয়াত সমবেত হৈ এই ইংগিত বহন কৰিছে যে আকৌ এবাৰ মোদী চৰকাৰেই হ'ব। ডিষ্টিংশ্যন লৈ নাই, আজি 4খন ৰাজ্যৰ গণনা হৈছে। মিজোৰামৰ কাউণ্টিং আজিও হোৱা নাই। আজি যিহেতু দেওবাৰ, এখন খ্ৰীষ্টান প্ৰধান এখন ৰাজ্য, কাউণ্টিং তাত কাইলৈ হ'ব। 4খনৰ ভিতৰত 3খনত আমি অগ্ৰগতি লাভ কৰি চৰকাৰ গঠনৰ ফালে আগবাঢ়িছোঁ। গতিকে সেইটো আমাৰ 75% এচিভমেণ্ট। গতিকে এইটো মই ভাবোঁ যে এইটো আমাৰ কাৰণে ডিষ্টিংশ্যন। আপোনাৰ আজি এটা কথা উত্থাপন হৈছে যে আপোনাৰ দৰং ওদালগুৰি সমষ্টি বিগত আমি যদি চাওঁ 5টা টাৰ্মে আচলতে দখলত থাকিল বিজেপি, মন্ত্ৰিত্বৰ দাবী উত্থাপন হৈছে। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ নেতা আছে, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ যি নেতৃত্ব আছে সেই শীৰ্ষ পৰ্যায়ত ইয়াৰ সিদ্ধান্ত হ'ব। এই বিষয়ে আমাৰ কোনো মতামত নাই। আমি এটা নামেই চিনি পাওঁ, সেইটো হ'ল নৰেন্দ্ৰ মোদী। তেখেতক আমাক প্ৰধানমন্ত্ৰী লাগে আৰু তেখেতক প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে যি প্ৰয়োজনীয় সংখ্যা লাগে তাত দৰং ওদালগুৰিৰ সংখ্যাটো যুক্ত হ'ব। দুজন আপোনালোকে আচলতে অভিজ্ঞ মন্ত্ৰী আছে, দুজনে দায়িত্ব লৈ আছে, আপুনি আৰু পীযুষ হাজৰিকা। তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগতভাৱে যদি আমি সোধোঁ, মন্ত্ৰিত্ব আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰিত্ব নাই, এই বিষয়ত আমাৰ কোনো মতামত নাথাকে। এইটো আমাৰ দলৰ, আমি খুব এটা ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি। ইয়াৰ যি আমাৰ মূল নেতৃত্ব আছে তেওঁলোকৰ আদেশ নিৰ্দেশ মতে দল পৰিচালিত হয়, আমিও পৰিচালিত হওঁ। কেন্দ্ৰীয় সমিতি আছে, তাত আলোচনা হয়। ইয়াত আমাৰ কোনো ব্যক্তিগত মত। ছেমি ফাইনেলটো জিকিলোৱেই, গতিকে চূড়ান্তৰ যিটো ফাইনেল হ'ব, ফাইনেলতো ইয়াতকৈও ভাল ফলাফল হ'ব। নিযুক্তিৰ কথা কৈছিল BTCত, কিন্তু নিযুক্তি প্ৰক্ৰিয়া কিন্তু চলা নাই। 3টা বছৰ পাৰ হ'ব চৰকাৰলৈ। এনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হ'ব পাৰে নেকি? টেট পৰীক্ষা হ'ল, তাতো কিন্তু এতিয়ালৈ এডভাৰটাইজমেণ্ট। মূল কথাটো হ'ল নিকা হ'ব লাগিব, স্বচ্ছ হ'ব লাগিব, যোগ্য ব্যক্তিয়ে পাব লাগিব আৰু ই আইন বিধিসন্মতভাৱে হ'ব লাগিব। সেই কামখিনি হৈ আছে। টেটটো হৈ গ'ল, খুব সোনকালে লোকসভা নিৰ্বাচনৰ আগত হ'ব নিশ্চিত। লোকসভা নিৰ্বাচন আহিব যাব, এইটোৰ লগত আমাৰ অন্যান্য চৰকাৰৰ দৈনন্দিন যিবিলাক কাম কাজ আছে তাৰ সম্পৰ্ক নাই। আমাৰ উন্নয়ন, নিযুক্তি, এই কামবিলাকো চলি থাকে। আপুনি এটা কথা কৈছে ভাষণত যে যি 13টা দল আছে, ৰাজনৈতিক দল আছে, তেওঁলোকে বিধায়কৰ পদ তেওঁলোকে খাটা খোলাৰ কথা কৈছে। নহয়, তেওঁলোকৰ যিহেতু MLA নাই, তেওঁলোকৰ ৰাজনৈতিক দল হিচাপে খাটা খোলা নাই। আৰু MPত 24ততো বহুত দলৰ খাটাটো খোল নাখায়েই। গতিকে MLAটো খাটা খোল কৰাটো বহুত কষ্টকৰ কাম হ'ব। মই সেইকাৰণে সহজ উপায় এটা দিছোঁ, কোনোবা পঞ্চায়তত ৱাৰ্ড মেম্বাৰ এটা জিকি পেলাই যাতে খাটাখন খুলি লয় পলিটিকেল পাৰ্টি হিচাপে।